Hello friends, I'm your host Shyamulima. I'm here in front of you with a very important video relating to your education, job and career. মই আপোনালোকৰ সন্মুখত এনেদৰে বিভিন্ন সময়ত কেৰিয়াৰ সম্পৰ্কীয় বিভিন্ন গুৰুত্বপূৰ্ণ ভিডিও লৈ আহিম আশা কৰো আপোনালোকে চাই ভাল পাব সো লেটস ষ্টাৰ্ট টুডেজ ভিডিও যেহেতু আমি সকলোৱে জানো যে এতিয়া আইটিআই এডমিশনৰ সময় সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো আইটিআই পঢ়াৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলে আগ্ৰহ প্ৰকাশ কৰা দেখা পোৱা গৈছে তেনে এক পৰিপ্ৰেক্ষিতত এই ভিডিওটোৱে আপোনালোকক যথেষ্ট উপকৃত কৰিব বুলি মই আশা কৰো ইয়াত দুই ধৰণৰ কোৰ্স থাকে ইঞ্জিনিয়াৰিং আৰু নন ইঞ্জিনিয়াৰিং প্ৰতিটো বিভাগতে বহুতো ডিমান্ডেবল আৰু জব ওৰিয়েন্টেড ট্ৰেড আছে আপোনালোকৰ মনত এতিয়া হয়তো প্ৰশ্ন হৈছে যে আমি কোনটো ট্ৰেডত পঢ়িলে অতি সোনকালে চাকৰি পাম বা ইত্যাদি সেই সম্পৰ্কত কথা পাতিবৰ বাবে আমি ভিডিও লৈ আহিম এতিয়া আপোনালোকৰ মনত প্ৰশ্ন হৈছে চাগৈ যে আমি কোনটো ট্ৰেডত পঢ়িলে অতি সোনকালে চাকৰি পাম সেই সম্পৰ্কে জানিবলৈ মই বহুকেইটা ভিডিও লৈ আহিম আপোনালোকে আমাৰ পেজটো ফলো কৰি থব আজি নন ইঞ্জিনিয়াৰিং বিভাগৰ পৰা এটা অতি গুৰুত্বপূৰ্ণ ট্ৰেডৰ বিষয়ে ক'বলৈ ওলাইছো ট্ৰেডটো হৈছে ষ্টেনোগ্ৰাফাৰ এণ্ড ছেক্ৰেটেৰিয়েল এছিষ্টেণ্ট এই ট্ৰেডটো বৰ্তমান সময়ত অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে ল'ৰা ছোৱালী উভয়ে ইয়াক পঢ়িব পাৰে এই ট্ৰেড পঢ়িবলৈ অৰ্হতা হৈছে 10th পাছ আৰু ইয়াৰ ডিউৰেশ্যন মাত্ৰ 1 বছৰ গতিকে অতি কম সময়তে নিজকে সংস্থাপিত কৰিবলৈ সহায়ক হোৱা হেতুকে এই ট্ৰেডটোৰ জনপ্ৰিয়তা বাঢ়ি গৈছে পৰীক্ষা ইয়াৰলি মোডত কৰা হয় পৰীক্ষালৈ ভয় খাব নালাগে এই কোৰ্সটো তেনেই সহজ কিয়নো এই কোৰ্সটোৰ মাত্ৰ 3খন পেপাৰ কেইখন হৈছে ট্ৰেড থিওৰি ট্ৰেড প্ৰেক্টিকেল আৰু এমপ্লয়েবিলিটি স্কিল ভয় খাইছে নেকি ভয় নাখাব কিয়নো পেপাৰসমূহ অবজেক্টিভ টাইপ আটাইতকৈ ডাঙৰ সুবিধাটো হৈছে এই কোৰ্সটো কৰি আপুনি বিভিন্ন ধৰণৰ চৰকাৰী বেচৰকাৰী আৰু সংবাদ মাধ্যমত নিয়োজিত হ'ব পাৰে যেনে ডিসি অফিস এসিস্টেন্ট ৰিসেপশনিষ্ট ৰেলৱে ষ্টেচন ইলেক্ট্ৰিচিটি বোৰ্ড ডিফেন্স সেক্ৰেটাৰী অফিস এছএছসি ক্লাৰিকেল অফিস সাৰ্কেল অফিস মেৰেজ ৰেজিষ্ট্ৰেশ্যন অফিস স্কুল টিচাৰ বেংক ক্লাৰ্ক এটসেট্ৰা আৰু ভাৰতৰ বাহিৰৰো বিভিন্ন ঠাইত চাকৰি কৰিব পাৰে অন্যহাতে এই কোৰ্সটোৰ লগত যেহেতু এসিস্টেন্ট সংলগ্ন হৈ আছে সেয়ে আপুনি প্ৰতিষ্ঠিত ব্যৱসায়ী ডাঙৰ ব্যৱসায়িক প্ৰতিষ্ঠান আদিত এসিস্টেন্ট হিচাপেও চাকৰিত নিয়োজিত হ'ব পাৰে এখিনিতে আপোনালোকক জনাই থওঁ যে পূৰ্বতে ষ্টেনোগ্ৰাফাৰ আৰু ছেক্ৰেটেৰিয়েল এছিষ্টেণ্ট দুটা পৃথক কোৰ্স আছিলে কিন্তু বৰ্তমান ডিৰেক্টৰেট জেনেৰেল অফ ট্ৰেইনিঙৰ NSQF 4 লেভেল 4 সংশোধনী মতে এই দুইটা কোৰ্স বৰ্তমান কম্বাইন কৰি দিয়া হৈছে ইয়াৰ ফলত চাকৰি পোৱাৰ পৰিসৰটো আপোনালোকৰ বৃদ্ধি পাইছে বিভিন্ন ধৰণৰ প্ৰাইভেট সেক্টৰৰ লগতে গভৰ্ণমেণ্ট সেক্টৰতো আপোনালোকৰ জব পোৱাৰ সম্ভাৱনা বাঢ়ি গৈছে গতিকে এনে ধৰণৰ কেৰিয়াৰ ৰিলেটেড ইনফৰ্মেটিভ ভিডিঅ'সমূহ চাই থাকিবলৈ আমাৰ পেজটো লাইক আৰু শ্বেয়াৰ কৰক আৰু আজিৰ ভিডিঅ'টো চাই কেনে পালে আমাক জনাবলৈ কমেণ্ট কৰক ধন্যবাদ